ডাল ভৰি ভৰি লাগি আছে দেখোন চাৰিওফালে নেমু চাৰিওফালে নেমু এতিয়া হেৰি কি কয় এই পদ্ধতি এইজোপা কি কয় 12 মাহে লাগে নেকি 12 মাহে লাগে 12 মাহে লাগে ন আপোনাৰ দেখোন চাৰিওফালে নেমু গছে আছে নেমু আছে ন অ'কে এতিয়া এইডোখৰত পানী হয় নেকি পানী হয় যদিও একো নহয় নেমু নহয় ন নেমু একো নহয় এটা কথা আপোনালোকে জানিব বিচাৰিম এজোপা নেমুৰ পৰা মানুহে যিহেতু নেকি ভালকৈ নেমু গছ যেতিয়া ৰুৱে এজোপা নেমুৰ পৰা এনেই বছৰেকত কিমানখিনি আহিব পাৰে নেমুৰ পৰা ধৰি লওক আপোনাৰ 500 নেমুই লাগিলে ধৰক 500 নেমুত এটা নেমুত আপোনাৰ এতিয়াতো 8 টকা 10 টকা হৈ আছে এনেই কম পৰিমাণে 3 টকা হয় 3 টকাকে 1500 টকা 500 লাগিলে 1500 টকা বছৰেকত এজোপা নেমু দিব বেছি দিব 3 টকাকে ক'লে ন এতিয়া চাওক তেতিয়াহ'লে এই দাইদেউ চাৰিওফালে নেমু গছ এতিয়া আৰু বিশেষকৈ জানিব বিচাৰিম এই নেমুৰ বিষয়ে জানিম নেমু ৰোৱা পদ্ধতিটোৰ বিষয়ে আপুনি অকণমান কৈ দিয়ক নেমু এইবিলাক মানে আমি চব কাটিং কৰে ন কাটিঙৰ পৰা পুলি লগাইছোঁ যে আপোনাৰ এবছৰ পাছৰ পৰা লাগে এবছৰ লাগিবই ন এবছৰ পাছৰ পৰা লাগি যাব কাটিং পুলি যিটো এনেই ধৰি লওক আপুনি ডালৰ পৰা হেৰি কৰি ৰুই দিলে মতে 2-3 বছৰ লাগে ন 2 বছৰ এনেই আমি যিটো মতে কাটিং কৰি আমি পচাইছোঁ সেইবিলাক এবছৰতে লাগে এতিয়া কি হয় এতিয়া আপোনাৰ বিশেষকৈ বোলে আপুনি পুলিবিলাক পচাই বোলে পচাই ন এতিয়া কাৰোবাক যদি লাগে এই নেমু আপোনালোকে চাব পাৰিব ডাল ভৰি ভৰি নেমু লাগি আছে কিন্তু এইবিলাক চাওক এইফালে দেখাই দিয়া দাইদেউ দেখাই দিয়ক কি সুন্দৰ দেখিছে চবফালে পাতৰ আৰে চব মানে কি হয় নেমুৱেই নেমুটো আপোনাৰ 3-4টা লাগে এইফালে আছে আপোনাৰ দেখিব এইফালে দেখাই দিয়া আহা কিমান ডাল ভৰি ভৰি লাগি আছে দেখাই দিয়া আজি এতিয়া চেঙেলি 300 আজি চিঙিলে নেকি আজি 300 এতিয়া নিলে এতিয়া নেমু এইটো চিজনত কিনিব পৰা হ'ল নহয় নন ষ্টক 12 মাহে লাগে 12 মাহে আজি এতিয়া ডাঙৰবিলাক ছিঙি দিলোঁ তালে হৈ যাব চাওক ডাল ভৰি ভৰি নেমু লাগি আছে এতিয়া যিহেতু এইবিলাক আপোনাৰ গোল নেমু এইবিলাক গোল নেমু আছে ন গোল নেমু আছে সেইফালেও আছে গোল নেমু কিন্তু এইজোপাত বহুত ফুলিছে কিবা পদ্ধতি আছে নেকি আপোনালোকৰ যে আমি যেতিয়া ধৰক নেমু ৰুওঁ আমাৰ যে ইমান যে নুফুলে ইমান যে নালাগে আপোনাৰ যে ডাল ভৰি ভৰি যে লাগিছে কিবা এটা আপোনাৰ ইয়াত মানে সাৰ পানী মানে আমি গোবৰ দিব লাগে আৰু গুৰিটো মানে এনেকৈ চফা কৰি চূণ দিব লাগিব আপুনি এতিয়া এটা কথা কওকচোন আপুনি বছৰেকত নেমুৰ পৰা আপুনি উপাৰ্জন কিমান কৰিব পাৰে নেমুৰ পৰা প্ৰায় 3 লাখ মানে আহে 3 লাখ টকা মান আহে দেখিছে নেমুৰ পৰা বছৰেকত তেখেতে 3 লাখ মান টকা উপাৰ্জন কৰে আৰু লগতে অকল নেমু নহয় আপোনালোকে চাব পাৰিব 22 বিঘা 25 বিঘা মান তেখেতে খেতি কৰে অকলশৰীয়াকৈ কৰে কিন্তু তেনেকুৱা কিন্তু মানিব লাগিব কিন্তু দেই নাই ইয়াত মানুহ পাবলৈ নাই আৰু কি কৰিম নিজে কষ্ট কৰিম এতিয়া যে চূণ যে মাৰি দিছে এতিয়া চোৱা এইফালে দেখাই দিয়াচোন এই চূণ দিয়া পদ্ধতি কিয় দিবলগীয়া হয় মানে পোক পৰুৱাবোৰ নুঠিবৰ কাৰণে পোক পৰুৱা নুঠে ন পোক পৰুৱা নহয় নহ'লে ইয়াত পোকে দিগদাৰ কৰিব ন এই ডালটো মানে আপুনি ভাঙি দিছে নেকি নিজে সেইটো বেয়া ডাল এইবোৰ এতিয়া কাটিং কৰি দিব লাগে কাটিব লাগিব ন এইখিনি সময়ত টাইম পোৱা নাই এইবিলাক কাটিমেই এইবিলাকে মানে কাম নিদিব ন কাম নিদিয়ে ন কিন্তু আপোনাক দেখিছোঁ যে বাৰীখন চবফালে কিন্তু চাফ চিকুণ পৰিষ্কাৰ পৰিপাটি কৰি ৰাখিছে প্ৰত্যেকতে মানে তেখেতে চূণ দি ৰাখিছে কিন্তু চাব নেমু গছ চাব পাৰিব আম গছ চাব পাৰিব চবতে মানে এই চূণটো সেইটো কাৰণে দিয়ে ন সেইটো কাৰণে দিয়া এতিয়া আমাৰ বিশেষকৈ নিবনুৱা যিসকল আছে এইজোপা আমাৰ এইবাৰ নতুনকৈ লগাইছোঁ আপোনাৰ চেণ্টাৰত নেমু এইজোপা ন এইজোপা অহা বছৰলৈ লাগিব এইটো কাটিং বুলি হয় নি হয় এতিয়া 3 মাহ হৈছে লাগিবই ন এতিয়া বিশেষকৈ আপোনালোকৰ এটা কথাই আমি সকলোকে ক'ব বিচাৰিম দাইদেউৰ পৰা জানিব বিচাৰিম আমাৰ অসমীয়া মানুহবিলাক যিহেতু নেকি আমি খেতি নকৰোঁ খেতিত লোকচান হয় খেতি কৰিলে আমি আগবাঢ়িব নোৱাৰিম তেনেকুৱা লিখা হয় আৰু খেতি কৰিও মানুহ চলিব পাৰে নহয় পাৰে ন পাৰে আপুনি কৰিব আৰু আচলতে জানিবও লাগিব যিমান টেকনিক আছে ইয়াত কোনডোখৰ মাটিডোখৰ দেখিলে আমি এতিয়া কৰি অভ্যাস হৈ গ'ল যে জানো যে এইডোখৰ মাটিত আমুকটো খেতিয়ে হয় এইডোখৰ তামুকটোৱে হয় এতিয়া কিছুমানে ধৰি লওক অকল তামোল বাৰী পাতিছে আমাৰো তামোল আছে তামোলৰ লগতো এইটো হয় তামোলৰ লগতো হয় ন এতিয়া মই ধৰি লওক তামোল কিছুমান সৰু হৈ আছে কাৰণে পাণ লগা নাই এতিয়া তামোলৰ গুৰিটো কিন্তু বহুত ডাঙৰ তামোলৰ গুৰিটো সেইবিলাক চোৱা দেখাই দিয়াচোন সেই তামোলজোপা নাৰিকলজোপা লিখিয়া দেখোন তামোলৰ গুৰিটো এইজোপা হেড চাওক আপোনালোকে চাওক তামোলৰ গুৰিটো হেড চাওক আপোনালোকক দেখাইছোঁ এই তামোলৰ গুৰিটো চাওক
এই তামোলৰ গুৰিটো নাৰিকলৰ সমান হয় নহয় এইজোপা কেইবছৰ হৈছে এইজোপা এতিয়া 3 বছৰ হৈছে 3 বছৰ হৈছে ন 4 বছৰ মান হ'ল 4 বছৰ ন এতিয়া লাগিবলৈ কেইবছৰ লাগিব না অহা বছৰ লাগিবই ন 4 বছৰত প্ৰায় আপোনাৰ 5 মিটাৰ মানে হৈছে ন নাৰিকলৰ গুৰিটো চোৱা নাই কি সুন্দৰ মানে দেখিলে মুঠতে তামোল 7 বছৰত লাগে বুলি কৈছে আপোনাৰ ৰোৱা পৰা হেৰি আৰু 4 বছৰ হৈ যাব সেইটোৱে ন এতিয়া চব এতিয়া এইখিনি মোৰ মানে চব গোল নেমু এইবিলাক দেখিছেনে চব গোল নেমু পূৰা ফুলি আছে এতিয়া খালি এটা কথাই কি হয় দাইদেউৰ পৰা এটা কথাই আপোনালোকক কৈছোঁ মানে আপোনালোকক যদি কাৰোবাক যদি যিকোনো গছৰ ফল মূলৰ আপোনালোকক যদি পুলি লাগে হয় নে নহয় এই দাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে কিয় কৰিব মানে দাইদেউৰ চব পুলি পচায় নিজেই আৰু আপোনালোকে পদ্ধতিটো শিকি ল'ব পাৰিব হয় নহয় শিকিব অ'কে কি পুলি পাব আপুনি এবাৰ কৈ দিয়কচোন সকলোকে আমাৰ ওচৰত পাব আম পুলি পাব কঁঠাল পাব লেচু পাব আপোনাৰ বগৰী পুলি পাব আৰু নেমু পাব মানে মধুৰি পাব আমাৰ মানে আকৌ জলফাই পাব ন হাইব্ৰিডৰ তাৰপৰা তামোল পুলিও পাব পাণো পাব যি লাগে মানে যি লাগে আৰু এখন নাৰ্চাৰী যিখিনি থাকে মানে চব পাব কিন্তু তেওঁ ইয়াত মানে ফুল গ্যাৰাণ্টি দি পিনি তেওঁ বস্তুটো পাব আপোনালোকে বোলে বগৰী পুলি যদি আপোনালোকে এতিয়া দিনত আজি যদি আহে মানে এতিয়া যদি আহে বগৰী এতিয়া এই পুলিটো কেনেকুৱা বগৰীটো খাবলৈ লাগিব মানে টেষ্টি হ'ব সেইখিনিও চাই যাব পাৰিব হয় নহয় এতিয়া আহিলে কিন্তু বগৰী পুলি আৰু এমাহৰ পাছত নাপাব এই মাহত এতিয়া যে আমি যে গছ পুলিবিলাক যে ৰুব লাগে কেনেকুৱা ছিজনত ৰুলে ভাল এতিয়া এই আপোনাৰ ফাগুন মাহত ভাল ন ফাগুন আৰু চ'ত এই 2 মাহতে ৰুব লাগে লাহেকৈ মানে বহাগলৈকে তেতিয়া মানে সেই বস্তুটো হ'বই ন অ'কে ছাৰ চাৰিওফালে এবাৰ কেমেৰাটো ঘূৰাই দিয়া পৰিৱেশটো দেখাই দিয়া দাইদেউ কি সুন্দৰ দেখিছা এইবিলাকো নেমু কি এইবিলাকো লাগিছে ন ঠিক আছে দেখাই দিয়া একবাৰ ধুনীয়াকৈ সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনালোকক যদি এই ফল মূলৰ যদি পুলি যদি লাগে দাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব বহুত ধুনীয়াকৈ আপোনালোকক বুজায়ো দিব কেনেকৈ ৰুব লাগে কি কৰিব লাগে দেই ধন্যবাদ